মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে তোমালোকক সাইন এক্সলৈ স্বাগতম জনাইছোঁ। সাইন এক্সত পঢ়োৱা বিষয়বস্তু সম্বন্ধে কিবা সুধিবলগীয়া থাকিলে তোমালোকে কমেণ্ট বক্সত নিজৰ প্ৰশ্ন উত্থাপন কৰিব পাৰিবা আৰু উত্তৰসমূহ প্ৰতি মাহৰ 15 তাৰিখে দিয়া হ'ব। আজি মই তোমালোকক মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন আৰু কাৰ্যপ্ৰণালী সম্পৰ্কে আভাস দিয়াৰ প্ৰয়াস কৰিছোঁ। তোমালোক উপকৃত হ'লে মই নথৈ সুখী হ'ম। মানুহৰ হৃদযন্ত্ৰটো হাতৰ মুঠি সদৃশ এটা পেশীযুক্ত অংগ। ই এটা পাম্পৰ দৰে অংগ। হৃদপিণ্ডৰ নিৰৱচ্ছিন্নভাৱে চলি থকা সংকোচন আৰু প্ৰসাৰণ কাৰ্যৰ দ্বাৰা তেজৰ চলাচল হৈ থাকে। সংকোচনৰ দ্বাৰা সৃষ্টি হোৱা চাপৰ ফলত দেহত তেজৰ সঞ্চালন হয় আৰু ইয়াৰ সহায়ত তেজত থকা নানাবিধ দ্ৰব্য এঠাইৰ পৰা আন এঠাইলৈ পৰিবহণ হয়। এতিয়া আহোঁ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠন। হৃদযন্ত্ৰটো পথালিকে দুভাগ কৰিলে দেখা যায়। ওপৰৰ বহল অংশ হ'ল অলিন্দ। এয়া মই দেখুৱাই দিছোঁ। ওপৰৰ এই অংশত অলিন্দ কোঠালি আছে আৰু তলৰ এই শংকু আকৃতিৰ এই অংশত নিলয়ৰ কোঠালিবিলাক আছে। অৰ্থাৎ ওপৰৰ অংশত অলিন্দ আৰু তলৰ পশ্চাৎ অংশত নিলয় অৱস্থিত। কিন্তু আভ্যন্তৰীণ ভাগত দেখা যায় অনুদৈৰ্ঘ্যভাৱে হৃদপিণ্ডটো এখন ডাঠ বেৰেৰে সোঁ আৰু বাওঁ দুটা ভাগত বিভক্ত হৈ আছে আৰু প্ৰত্যেক ভাগতে ওপৰৰ অংশত একোটা অলিন্দ আৰু পশ্চাৎ ভাগত এটা নিলয়ৰ কোঠালি থাকে। অৰ্থাৎ মানুহৰ হৃদপিণ্ডটো 4টা কোঠালিযুক্ত। সোঁ অলিন্দ চোৱা এইটো কোঠালি, বাওঁ অলিন্দ এইটো কোঠালি আৰু তললৈ সোঁ নিলয় এয়া আৰু বাওঁ নিলয় অৰ্থাৎ এইটো কোঠালি। অৰ্থাৎ আমি কেইটা কোঠালি পালোঁ? 4টা। আৰু কি কি? সোঁ অলিন্দ, বাওঁ অলিন্দ, সোঁ নিলয় আৰু বাওঁ নিলয়। এই অলিন্দৰ বেৰখন নিলয় কোঠালিৰ বেৰতকৈ পাতল। অৰ্থাৎ এই নিলয় কক্ষ দুটাৰ বেৰ ডাঠ। সোঁ অলিন্দ এই কোঠালিটো আৰু বাওঁ অলিন্দ এই কোঠালিটো। অৰ্থাৎ এই দুটা কোঠাৰ মাজত এখন আৱৰণ থাকে। এইখন আৱৰণ চোৱা আৰু সেই আৱৰণখনে সোঁ আৰু বাওঁ অলিন্দক পৃথক কৰি ৰাখিছে। এই আৱৰণখনক আন্তঃ অলিন্দ আৱৰণ বোলা হয়। তেনেদৰে সোঁ নিলয় আৰু বাওঁ নিলয়ৰ মাজতো এখন আন্তঃনিলয়ৰ আৱৰণ থাকে। এই আৱৰণ দুখনৰ বাবেই সোঁ অলিন্দৰ বা সোঁ নিলয়ত জমা হোৱা তেজ বাওঁ অলিন্দ বা বাওঁ নিলয়ৰ কোঠালিলৈ প্ৰবাহিত হ'ব নোৱাৰে। তাৰপিছত চোৱা এইখন ট্ৰাইকাস্পিড ভাল্ভ। সোঁ অলিন্দ আৰু সোঁ নিলয়ৰ মাজত অৱস্থিত। আৰু এইখন বাইকাস্পিড ভাল্ভ, বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজত অৱস্থিত। এই বাইকাস্পিড ভাল্ভখনক মিট্ৰেল ভাল্ভ বুলিও কোৱা হয়। তাৰপিছত চোৱা হীৰা আৰু ধমনী। চিত্ৰটোলৈ আকৌ মন কৰা, এইডাল ঊৰ্ধ্ব মহাহীৰা আৰু এইডাল নিম্ন মহাহীৰা। তোমালোকে জানাই হীৰাৰ কাম হ'ল কাৰ্বন ডাই অক্সাইডযুক্ত অশুদ্ধ তেজ কঢ়িয়াই অনা। এই ঊৰ্ধ্ব মহাহীৰাই দেহৰ অগ্ৰাংশৰ পৰা অৰ্ধপাচিত অশুদ্ধ তেজ কঢ়িয়াই হৃদপিণ্ডলৈ আনে আৰু এই নিম্ন মহাহীৰাই দেহৰ পশ্চাৎ ভাগৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত অশুদ্ধ তেজ হৃদপিণ্ডলৈ কঢ়িয়াই আনে। এতিয়া আহিল ধমনী। আমি জানো ধমনীয়ে বিশুদ্ধ তেজ পৰিবহণ কৰে। এই চিত্ৰটোলৈ পুনৰ মন কৰা, এইডাল মহাধমনী আৰু এই মহাধমনীৰ কাম হৃদপিণ্ডৰ পৰা বিশুদ্ধ অক্সিজেনযুক্ত তেজ দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়া। তাৰপিছত আহিল ক্লোমহীৰা আৰু ক্লোমধমনী। এইডাল হ'ল ক্লোমধমনী। এই ক্লোমধমনীয়ে হৃদপিণ্ডৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত অশুদ্ধ তেজ হাওঁফাওঁলৈ কঢ়িয়ায় আৰু
এইডাল চোৱা, এইডাল হ'ল ক্লুম হীৰা। এই ক্লুম হীৰাই হাওঁফাওঁত শোধিত হোৱা অক্সিজেনযুক্ত তেজ হৃদপিণ্ডলৈ কঢ়িয়াই আনে। এতিয়া তোমালোকে এটা কথা নিশ্চয় মন কৰিব পাৰিছা, হীৰা আৰু ধমনীৰ যি কাম তাৰ বিপৰীতে ক্লুম হীৰা আৰু ক্লুম ধমনীয়ে ওলোটা কাম কৰে। অৰ্থাৎ ক্লুম হীৰাই বিশুদ্ধ অক্সিজেনযুক্ত তেজ পৰিবহণ কৰে আৰু ক্লুম ধমনীয়ে কাৰ্বন ডাই অক্সাইডযুক্ত অশুদ্ধ তেজ পৰিবহণ কৰে। তেতিয়াহ'লে হীৰা আৰু ধমনীৰ কাম আকৌ এবাৰ মন কৰা। ধমনী যিবোৰ ৰক্তবাহিকাৰে অক্সিজেনযুক্ত বিশুদ্ধ তেজ হৃদপিণ্ডৰ পৰা দেহৰ অন্যান্য দেহকোষবোৰলৈ কঢ়িয়াই আনে, সেই ৰক্তবাহিকাক ধমনী বোলা হয়। কিন্তু ক্লুম ধমনীয়ে অক্সিজেনবিহীন অশুদ্ধ তেজ হৃদপিণ্ডৰ পৰা হাওঁফাওঁলৈ কঢ়িয়ায়। হীৰা যিবোৰ ৰক্তবাহিকাৰে অক্সিজেনবিহীন তেজ অন্যান্য দেহকোষৰ পৰা কঢ়িয়াই আনি হৃদপিণ্ডত এৰি দিয়ে, সেই ৰক্তবাহিকাক হীৰা বোলা হয়। কিন্তু ক্লুম হীৰাই হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত বিশুদ্ধ তেজ হৃদপিণ্ডলৈ কঢ়িয়াই আনে। এতিয়া হৃদপিণ্ডৰ কাৰ্যপ্ৰণালী চোৱা। দেহৰ অগ্ৰাংশৰ পৰা ঊৰ্ধ্ব মহাশিৰাইদি অৰ্ধপাচিত কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সোঁ অলিণ্ডত প্ৰৱেশ কৰে। তেনেদৰে দেহৰ পশ্চাদভাগৰ পৰা অৰ্থাৎ তলৰ অংশৰ পৰাও কাৰ্বন ডাই অক্সাইডযুক্ত অশুদ্ধ তেজ নিম্ন মহাশিৰাই সোঁ অলিণ্ডলৈ কঢ়িয়াই আনে। তেতিয়া সোঁ অলিণ্ড কোঠালিটো প্ৰসাৰিত হয়। আকৌ যেতিয়া সোঁ অলিণ্ডটো সংকোচন ঘটে, তেতিয়া ইয়াৰ পশ্চাৎ অংশত অৱস্থিত কোঠালিটোৰ দুৱাৰ মুকলি হয়। অৰ্থাৎ ট্ৰাইকাস্পিড ভাল্ভ খোল খাই যায় আৰু তেতিয়া সোঁ অলিণ্ডৰ পৰা তেজ আহি সোঁ নিলয়ত প্ৰৱেশ কৰে। ট্ৰাইকাস্পিড ভাল্ভখনৰ বৈশিষ্ট্য হ'ল সোঁ অলিণ্ডৰ পৰা তেজ সোঁ নিলয়তহে প্ৰৱেশ কৰিব পাৰে, কিন্তু সেই তেজ উভতি অলিণ্ড কক্ষলৈ যাব নোৱাৰে। আকৌ যেতিয়া সোঁ নিলয়টো সংকুচিত হয়, তেতিয়া ইয়াৰ পৰা তেজ ক্লুম ধমনীয়েদি ওলাই গৈ হাওঁফাওঁত প্ৰৱেশ কৰে। হাওঁফাওঁত এই তেজ শোধন হয়। তাৰ পিছত পুনৰ ক্লুম হীৰাই সেই বিশুদ্ধ তেজ হৃদপিণ্ডৰ বাওঁ অলিণ্ডৰ কোঠালিলৈ কঢ়িয়াই আনে। অৰ্থাৎ হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ ক্লুম হীৰাইদি আহি হৃদযন্ত্ৰৰ বাওঁ অলিণ্ড কোঠালিত পৰেহি। এই অৱস্থাত বাওঁ অলিণ্ডটো শিথিল হৈ যায়। বাওঁ অলিণ্ডই তেজ সংগ্ৰহ কৰাৰ পিছত ই সংকুচিত হয় আৰু তেতিয়া বাইকাস্পিড ভাল্ভখন খোল খাই যায় আৰু তেজ বাওঁ অলিণ্ডৰ পৰা বাওঁ নিলয় কোঠালিলৈ গতি কৰে। মনত ৰাখিবা, ট্ৰাইকাস্পিড ভাল্ভখনৰ দৰে এই বাইকাস্পিড ভাল্ভখনো একমুখী। অৰ্থাৎ বাইকাস্পিড ভাল্ভ খোল খোৱাৰ ফলত বাওঁ অলিণ্ডৰ পৰা তেজ বাওঁ নিলয়ত প্ৰৱেশ কৰে, কিন্তু উভতি বাওঁ অলিণ্ডলৈ যাব নোৱাৰে। বাওঁ নিলয়ৰ পৰা এই বিশুদ্ধ তেজ মহাধমনীৰে দেহৰ বিভিন্ন কলা আৰু অংগসমূহলৈ প্ৰবাহিত হয়।